বন্ধু-বান্ধৱীসকল, মই আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ। এতিয়া এনেকুৱা কিছুমান শিশু আছে যি শিশুহঁতে আখৰ লিখিবলৈ মন নকৰে, খুব লেজিকৈ লিখে। তেওঁলোকৰ বাবে আপুনি এইটো কৰিব পাৰে। তেওঁলোকক কি কৰিব, দুডাল আঁচ পাৰি দিব ৰঙে সৈতে, আৰু ৰং পেঞ্চিলে যেতিয়া আঁচ পাৰি দিব, আৰু সেই আঁচডালৰ ওপৰত তেওঁলোকক আঁচডালৰ দুইডালৰ লগ খুৱাই এনেদৰে খুব স্পীডত, লাহেকৈ নহয় খুব খৰকৈ তেওঁলোকক যিমান পাৰে সোনকালে এই আঁচকেইডালত লগাই তেওঁলোকক শেষ কৰিবলৈ থৈ দিব, যাতে তেওঁলোকে অতি সহজতে কৰি শেষ কৰিব পাৰে। আৰু এনেদৰে কৰিবলৈ দিব যাতে 5-10 মিনিট নালাগোতে তেওঁলোকৰ এই কামটো কৰি শেষ হয়। আৰু দিনটোত আপোনালোকে তেওঁলোকক এই কামটো কৰিবলৈ দিব পাৰে। আপুনি এবাৰকৈ কৰিবলৈ দিয়ক, 5 মিনিটমান কৰি থাকিবলৈ দিয়ক। আৰু এসপ্তাহমান কৰাৰ পাছত দেখিব সিহঁতৰ আখৰৰ স্পীড লাহে লাহে বাঢ়িবলৈ ধৰিছে। আৰু এনে কৰিলে কি হয়, শিশুহঁতৰ পেঞ্চিল ধৰাৰ ক্ষমতাটো বাঢ়ে আৰু তেওঁলোকে আখৰৰ স্পীডটো বহুত কৰিব পাৰে। শিশুহঁতক প্ৰত্যেক দিনে 5 মিনিটমানকৈ লিখাব, তেতিয়া তেওঁলোকৰ আখৰৰ স্পীড বাঢ়িব। এইবাৰ আহিলোঁ আমি কৰ্ম আঁচনি বিষয়ে। সেইদিনা এটা ভিডিঅ' মই আপলোড কৰিছোঁ আপোনালোকক। আজি মই অসমীয়াৰ এই ভিডিঅ'টোৰ 2 নম্বৰ কৰ্ম আঁচনিটো আৰম্ভ কৰিছোঁ। যেতিয়া শিশুহঁতক আপুনি আখৰ শিকাব, তেতিয়া তেওঁলোকক কি কৰিব, এনেদৰে ফুট ফুট দি আখৰ শিকাব। আৰু যেতিয়া আখৰ শিকাব, কেনি পাক দিব লাগিব সেইটো আপুনি শিকাই দিব। এনেদৰে এইটো কাৰচিন যে মই দি থৈছোঁ, এনেদৰে কাৰচিন দি আপুনি এনেকৈ শিকাব, তেতিয়া গম পাব কোনটো আখৰ কেনি পাক। মই ইয়াত এই 3টা আখৰে দেখুৱাইছোঁ, আপুনি বাকী আখৰখিনি দেখুৱাব পাৰে। আৰু এনেদৰে আমি কি কৰিব লাগিব চাওক, ছবি আঁকি, ছবিটো আপুনি এডোখৰ আঁকি দিলে, মই ইয়াৰ পৰা এইটো এডোখৰ আঁকি দিছোঁ আৰু এইডোখৰ সিহঁতক লগাব দিছোঁ। এনে কৰিলে কি হ'ব, সিহঁতে কোনটো আখৰৰ পাছত কোনটো আখৰ হয় সেই আখৰখিনি ধৰিব পাৰিব। এতিয়া অ পাছত যেনেকৈ আ হয়, এনেদৰে এই ফুটকেইটা ইটোৰ পাছত ইটো লগাই দিলে। আৰু আপুনি এটা কাম কৰিব, ইয়াত শব্দখিনি বৰ্ণটো সিহঁতক উচ্চাৰণ কৰি যাবলৈ দিব। যেতিয়া ফুটকেইটা ইটোৰ পাছত ইটো লগাই সিহঁতক উচ্চাৰণ কৰি গৈ এই ছবিটো সম্পূৰ্ণ কৰি আঁকিবলৈ দিব। বেলেগ ধৰণৰ ছবি আঁকিবলৈ দিবও পাৰে আপুনি। এতিয়া কোনটো বৰ্ণৰ পাছত কি বৰ্ণ হয় সেইটোতো তেওঁলোকে জানিব লাগিব। এতিয়া মই আগৰ ছেটটো দেখুৱালোঁ। আৰু এটা কৰিব পাৰে আপুনি, কি বিভিন্ন ধৰণে খেলি মেলিকৈ আখৰকেইটা থ'লে সিহঁতক কাৰ চিন মাৰি কৰিবলৈ দিব। এতিয়া অ পাছত আ হয়, এনেদৰে মই দেখুৱাই থোৱাৰ দৰে ইটোৰ পাছত সিটো, আ পাছত হস্ৰই, এনেদৰে কাৰ চিন মাৰি তেওঁলোকক দেখুৱাবলৈ দিব। তাৰ পাছত আহিলোঁ বিভিন্ন ধৰণৰ ছবি আঁকি, যেনেকৈ আমৰ ছবি আঁকি তাক কেইবাটাও ভাগ কৰি, আৰু আপেলৰ ছবি আঁকি আপুনি কেইবাটা ভাগ কৰি তেওঁলোকক কাষৰখন তাত বহাবলৈ দিব। ক'ব যে এইটো অ ঘৰ, এইটো আ ঘৰ, এইটো হস্ৰই ঘৰ, এনেদৰে কৰিব লাগিব। মই পাত এখিলা লৈছোঁ, দেখিছে নহয় আপোনালোকে মই কেনেদৰে ভাগ কৰি দিছোঁ। এইটো অ ঘৰ, তুমি ইয়াত অহে লিখিবা, এনেদৰে ক'ব আপুনি। আৰু গোটেই বৰ্ণখিনি তাত লিখিবলৈ দিব। এনেদৰে কৰিলে সহজতে বৰ্ণবোৰ, কোনটো বৰ্ণৰ পিছত কোনটো বৰ্ণ হয় সেই বৰ্ণখিনি সহজতে আয়ত্ব কৰিব পাৰিব। তাৰ পাছত মই লৈছোঁ, এতিয়া যিহেতু বৰ্ণখিনি সিহঁতে জানিব, আৰু আপুনি যেতিয়া বৰ্ণখিনি জনাৰ পিছত তেওঁলোকক কি কৰিব লাগিব, শব্দ শিকাব লাগিব। যেনে কিছুমান কবিতাও থাকে, কিছুমান কিতাপত সেই কবিতাবোৰ তেওঁলোকক মুখস্থ কৰাই বিভিন্ন ধৰণৰ অংগী ভংগীৰে তেওঁলোকক কৰিব পাৰে। এতিয়া এনেকৈ আমি বৰ্ণবোৰ অ'ত লিখি শব্দ লিখি দিম। শব্দ কেনেদৰে লিখিম, এনেদৰে আঁতৰত শব্দটো লিখি দেখুৱাব। তাৰপিছত কাৰ চিন মাৰি দেখুৱাই দিব। এইটো অ হ'লে অমিতা হয়, এইটো এ হ'লে এৰাপাত হয়, হস্ৰই হ'লে ইকৰা হয়। এনেদৰে তেওঁলোকক কাৰ চিন মাৰি শব্দবোৰ দেখুৱাই দিব। তাৰপাছত আৰু এটা কৰিব পাৰোঁ, আমি শব্দৰ প্ৰথম বৰ্ণ লিখিব দিব পাৰিব আপুনি। শব্দৰ বৰ্ণ কেনেদৰে, প্ৰথম বৰ্ণটো কেনেদৰে লিখিব, এটা শব্দ আপুনি লিখিলে, মই লিখিলোঁ ইয়াত অমিতা।
অমিতাৰ প্ৰথম বৰ্ণটো কোনটো যোনটো আমি প্ৰথমে পাম সেই বৰ্ণটো হ'ল অ তাৰপিছত আ আঙুৰ আঙুৰটোৰ প্ৰথম বৰ্ণ আ এনেদৰে লিখিব হচৌ এইটো যেনেদৰে উট হচৌটো প্ৰথম বৰ্ণ এনেদৰে আপোনালোকে বিভিন্ন শব্দ দি তাৰ প্ৰথম আখৰটো তেওঁলোকক লিখিবলৈ দিব তেতিয়া কি হ'ব তেওঁলোকে শব্দবোৰ জানিব এতিয়া তাৰ পিছত এটা কাম কৰিব লুপ্তপ্ৰায় বৰ্ণটো লিখিব দিব অৰ্থাৎ আপুনি এটা শব্দ লিখিলে মই ইয়াত লিখিছো নাঙল দন্ত নটাকে না টো লুপ্ত কৰি দিছো ল এতিয়া লুপ্ত বৰ্ণটো হ'ল উম এই উমটো তেওঁলোকক লিখিবলৈ তেনেকৈ মই ডালিম দিছো এইটো ক ক হ'লে তেওঁলোকক কি হ'ব ল ক দন্ত নটাকে না কংস প দন্ত টি নাচপতি তেনেদৰে তেওঁলোকক আপোনালোকেতো শব্দ ক'বই না কটোৱে কি কি হয় কল হয় কমলা হয় খটোৱে কি হয় খৰম হয় খাৰু হয় তেনেদৰে শব্দ কিছুমান শিকাব সকলো বৰ্ণৰে শব্দ শিকাবই ন তেতিয়া তেওঁলোকক সেই শব্দৰ পৰা তেওঁলোকক এনেদৰে খালী ঠাইবোৰ কৰিবলৈ দিব তেতিয়া তেওঁলোকৰ শব্দৰ ভাণ্ডাৰবোৰ বাঢ়িব এনেদৰে আপোনালোকে বিভিন্ন ধৰণৰ কাৰ্যকলাপ কৰি সিহঁতক অতি সহজতে আকৰ্ষণ কৰিব পাৰিব এতিয়া যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে মোক লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তলৰ কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে